আজিৰ ভিডিঅ'ত আমি দশম শ্ৰেণী গণিতৰ দশম অধ্যায় অৰ্থাৎ বৃত্ত এই অধ্যায়টোৰ ওপৰত তোমালোকৰ কুৱেশ্যন বেংকত থকা যিমানখিনি শ্বৰ্ট কুৱেশ্যন আছে গোটেইখিনি আমি আলোচনা কৰিম। চ' ইয়াত কি বুলি কৈছে যে SSLC পৰীক্ষাৰ সম্ভাৱ্য প্ৰশ্নসমূহ। নম্বৰত কি বুলি কৈছে বহু বিকল্পী তথা অতি চমু প্ৰশ্নাৱলী আৰু এইবিলাকত তোমালোকৰ 1 মাৰ্ক কৰি থাকিব। তোমালোকে ডাইৰেক্ট এনচাৰ লিখি দিলেও হ'ব। চ' 1 নম্বৰত কি বুলি কৈছে যে এটা বৃত্তৰ সমান্তৰাল স্পৰ্শকৰ সংখ্যা। এটা বৃত্তৰ সমান্তৰাল স্পৰ্শকৰ সংখ্যা কিমান? 2টা। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰটোত কি বুলি কৈছে যে 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পি বিন্দুত PQ এডাল স্পৰ্শক আৰু O কেন্দ্ৰৰ মাজেদি টনা এডাল ৰেখাক কিউত কাটে যাতে OQ = 12 হয়। PQ ৰ দৈৰ্ঘ্য কিমান হ'ব আমি উলিয়াব লাগে। 4টা অপশ্যন দিয়া আছে। চোৱা প্ৰথমতে কি বুলি কৈছে যে এটা বৃত্তৰ কেন্দ্ৰ হৈ গ'ল O, এইটো হৈ গ'ল P বিন্দু। এই P বিন্দুত PQ এডাল স্পৰ্শক আৰু এই OQ কিমান বুলি কৈছে 12। তেন্তে আমি কি কৰিব লাগে PQ ৰ দৈৰ্ঘ্য উলিয়াব লাগে। এইটো কিমান হ'ব উলিয়াব লাগে। চ' OQ ৰ মান কিমান? ব্যাসাৰ্ধ কিমান বুলি কৈছিলে? 5 বুলি কৈছিলে। আমি জানো যে ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ 90 ডিগ্ৰী। যেহেতু P কোণটো 90 ডিগ্ৰী তেতিয়াহ'লে OPQ এটা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত দুটা বাহুৰ মান দিয়া থাকিলে আনটো বাহুৰ মান পাইথাগোৰাছৰ উপপাদ্য মতে উলিয়াব পাৰা। তো ইয়াত পাইথাগোৰাছৰ উপপাদ্যটো কি হ'ব যে OQ স্কুৱেৰ ইকুৱেল কি আছিলে OP স্কুৱেৰ প্লাছ PQ স্কুৱেৰ। তো ইমপ্লাইজ OQ স্কুৱেৰ মাইনাছ OP স্কুৱেৰ ইকুৱেল PQ স্কুৱেৰ। তো ইমপ্লাইজ এইফালে যদি আমি স্কুৱেৰটো উঠাই দিওঁ PQ লিখিলোঁ, ঠিক আছে। তেতিয়াহ'লে এইফালে কি হ'ব ৰুট অভাৰ চিন আহিব। OQ স্কুৱেৰ, OQ ৰ মান কিমান আছে 12 স্কুৱেৰ মাইনাছ OP স্কুৱেৰ মানে 5 স্কুৱেৰ ইকুৱেল 12 স্কুৱেৰ মানে 144 মাইনাছ 5 স্কুৱেৰ মানে 25 ইকুৱেল PQ। তো ইমপ্লাইজ PQ ইকুৱেল কিমান হ'ব 144 মাইনাছ 25 কৰিলে কিমান হৈ আছে 119। এইটো ক'ত আছে? অপশ্যন ডিত আছে। গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। ৰুট 119 চেণ্টিমিটাৰ। এই PQ ৰ মান কিমান? ৰুট 119 চেণ্টিমিটাৰ। এইটো আছিলে 2 নম্বৰটোৰ সলিউশ্যন। তোমালোকে এইটো নোট কৰিলে কৰি ল'ব পাৰা। 3 নম্বৰটোত কি বুলি কৈছে 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এ বিন্দুৰ পৰা টনা স্পৰ্শকৰ দিশ 4 চেণ্টিমিটাৰ। বৃত্তটোৰ কেন্দ্ৰৰ পৰা এ বিন্দুৰ দূৰত্ব কিমান আমি উলিয়াব লাগে। 4টা অপশ্যন দিয়া আছে। তো এইটো ইমান টান নহয়, ইজি আছে। ইয়াত কি বুলি কৈছে যে এটা বৃত্তটোৰ ব্যাসাৰ্ধ কিমান বুলি কৈছে 3 চেণ্টিমিটাৰ, ঠিক আছে। আমি নাম দিলোঁ OP নাম দিলোঁ। এতিয়া কি বুলি কৈছে এ বিন্দুৰ পৰা টনা স্পৰ্শকৰ দিশ 4 চেণ্টিমিটাৰ। তো ইয়াত এটা এ বিন্দু, এই এৰ পৰা পি লৈ যিটো স্পৰ্শকৰ দিশ কিমান 4। এতিয়া আমি এই OA উলিয়াব লাগে। O এৰ মান কিমান উলিয়াব লাগে। এইটো কি হয় ব্যাসাৰ্ধ আৰু এইটো স্পৰ্শক। তো ইয়াৰ মাজৰ কোণটো কিমান 90 ডিগ্ৰী। তেতিয়াহ'লে এইটো কি হৈ গ'ল সমকোণী ত্ৰিভুজ। তো এনেকৈ লিখা যে OPA সমকোণী ত্ৰিভুজৰ পৰা কি লিখিব পাৰা যে OA স্কুৱেৰ ইকুৱেল OP স্কুৱেৰ প্লাছ PA স্কুৱেৰ। ইমপ্লাইজ আমাক লাগে কি O এৰ মান লাগে। এইফালে স্কুৱেৰটো উঠাই দিছা, এইফালে বৰ্গমূল চিন আহিব। OP ৰ মান কিমান 3 স্কুৱেৰ প্লাছ P এৰ মান কিমান 4 স্কুৱেৰ। তো ইকুৱেল ৰুট 3 স্কুৱেৰ মানে 9 প্লাছ 4 স্কুৱেৰ মানে 16। তো ৰুট 25 ইকুৱেল এতিয়া 25ৰ বৰ্গমূল 5। এইটো ক'ত আছে আমাৰ অপশ্যন ইয়াত আছে। গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 5 চেণ্টিমিটাৰ। 4 নম্বৰটোত কি বুলি কৈছে যদি O কেন্দ্ৰীয় বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক যাতে এংগেল POQ ইকুৱেল 110 ডিগ্ৰী, তেন্তে এংগেল PTQ ইয়াৰ মান কি হ'ব। 4টা অপশ্যন দিয়া আছে, আমি বাছি উলিয়াব লাগে। চোৱা O কেন্দ্ৰীয় বৃত্ত, ঠিক আছে। ইয়াত কি বুলি কৈছে TP আৰু TQ দুডাল স্পৰ্শক। তো ইয়াত যদি T বিন্দু লোৱা TP আৰু TQ দুডাল স্পৰ্শক নাম দিয়া PQ। আমি যদি সংযোগ কৰোঁ, ঠিক আছে। এতিয়া কি বুলি কৈছে যে এংগেল POQ তো ওটো ইফালে লিখিলোঁ POQ কিমান 110 ডিগ্ৰী। আৰু এইটো কি হয় ব্যাসাৰ্ধ আৰু স্পৰ্শক। ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ কিমান 90 ডিগ্ৰী। এই কোণটো 90 ডিগ্ৰী। আমি কি কৰিব লাগে PTQ এই কোণটোৰ মান আমি উলিয়াব লাগে কিমান হ'ব। তো এইটো একদমেই ইজি হয়। চোৱা এইটো এটা বাহু, এইটো এটা বাহু, এইটো এটা বাহু, হয় না। তেতিয়াহ'লে PTQO এইটো কি হয় চতুৰ্ভুজ হয়। তো এনেকৈ লিখিব পাৰা যে চতুৰ্ভুজ PTQOৰ পৰা তুমি লিখিব পাৰা এংগেল P প্লাছ এংগেল T প্লাছ এংগেল Q প্লাছ এংগেল O ইকুৱেল কিমান 360 ডিগ্ৰী। কাৰণ আমি সকলোৱে জানো যে চতুৰ্ভুজৰ 4টা কোণৰ যোগফল 360 ডিগ্ৰী। এইটো কেই নম্বৰ আছিলে 4 নম্বৰ সলিউশ্যন।
তেনেকৈ লিখা ইমপ্লাইজ পি কোণটোৰ মান কিমান 90 ডিগ্ৰী প্লাছ টি কোণ কিমান আমি উলিয়াব লাগে এংগেল টি আমি উলিয়াব লাগে প্লাছ কিউৰ মান কিমান 90 ডিগ্ৰী প্লাছ অ' কোণৰ মান কিমান দিয়া আছে 110 ডিগ্ৰী ইকুৱেল 360 ডিগ্ৰী তো ইমপ্লাইজ এফালে এংগেল টিটো ৰাখি দিয়া টি ইকুৱেল এফালে কি আছে 360 ডিগ্ৰী চ' 90 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী প্লাছ 110 ডিগ্ৰী কিমান হ'ব টোটেল 290 ডিগ্ৰী 290টো তুমি যদি এইফালে লৈ যোৱা কি হ'ব মাইনাছ 290 ডিগ্ৰী তো ইকুৱেল কি পাইছা 360 পৰা 290 গ'ল কিমান থাকিব 70 ডিগ্ৰী এই টি কোণৰ মান কি পাইছা 70 ডিগ্ৰী তো টি মানে কি লিখিব পাৰা পি টি কিউ লিখিব পাৰা তো ইমপ্লাইজ এংগেল পি টি কিউ 70 ডিগ্ৰী এইটো ক'ত আছে আমাৰ অপশ্যন বিত আছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 70 ডিগ্ৰী 5 নম্বৰটো চোৱা অকেন্দ্ৰীয় বৃত্তৰ পি বিন্দুত পি কিউ এডাল স্পৰ্শক যদি ত্ৰিভুজ অ' পি কিউ সমদ্বিবাহু তেন্তে এংগেল অ' কিউ পিৰ মান কি হ'ব 4টা অপশ্যন দিয়া আছে চোৱা চিত্ৰটো বুজি লোৱা অকেন্দ্ৰীয় বৃত্ত এইটো পি বিন্দুত পি কিউ স্পৰ্শক অ' পিটো কি হয় ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ কিমান 90 ডিগ্ৰী কণ্ডিশ্যন মতে কি বুলি কৈছে অ' পি কিউ সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু হ'লে কি হ'ব অ' পি আৰু পি কিউ ইকুৱেল তো এনেকৈ লিখিব পাৰা 5 নম্বৰ যিহেতু অ' পি কিউ সমদ্বিবাহু হ'লে কি হ'ব অ' পি ইকুৱেল পি কিউ চোৱা সমান সমান বাহুৰ বিপৰীত কোণবিলাক কি হয় ইকুৱেল তেতিয়াহ'লে অ' কোণ আৰু কিউ কোণ কি হ'ব ইকুৱেল এংগেল পি অ' কিউ ইকুৱেল এংগেল পি কিউ অ' তো এতেকে আমি এনেকৈ লিখিব পাৰোঁ যে ত্ৰিভুজ অ' পি কিউৰ পৰা কি লিখিব পাৰা এংগেল পি অ' কিউ প্লাছ এংগেল অ' কিউ পি প্লাছ এংগেল অ' পি কিউ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী তো ইমপ্লাইজ এংগেল পি অ' কিউ মানে আমি কি লিখিব পাৰোঁ পি কিউ অ' বা অ' কিউ পি বুলি লিখিব পাৰোঁ এইটো এংগেল অ' কিউ পি ঠিক আছে তেতিয়াহ'লে ইয়াত ঠাইত তুমি লিখিব পাৰা এংগেল অ' কিউ পি প্লাছ এংগেল অ' কিউ পি প্লাছ এইটো কোণ কিমান 90 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী ইমপ্লাইজ অ' কিউ পি এটা আছে দুটা প্লাছ হ'লে কি হ'ব 2 এংগেল অ' কিউ পি ইকুৱেল 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী ঠিক আছে 90 ডিগ্ৰীটো আমি সোঁফালে লৈ গ'লোঁ তো ইমপ্লাইজ এংগেল অ' কিউ পি ইকুৱেল চ' 180 পৰা 90 গ'ল কিমান থাকিব 90 দুইটো এইফালে কি আছিলে পূৰণ আছিলে সোঁফালে যোৱাৰ লগে লগে কি হ'ব হৰণ হৈ যাব তেতিয়াহ'লে 2 দি 90 কিমান বাৰ যাব 45 বাৰ যাব তেতিয়াহ'লে তুমি এনেকৈ লিখিব পাৰা যে ইমপ্লাইজ এংগেল অ' কিউ পি ইকুৱেল 45 ডিগ্ৰী তো এইটো ক'ত আছে আমাৰ অপশ্যন বিত আছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 45 ডিগ্ৰী তেতিয়াহ'লে কি পাইছা এংগেল অ' কিউ পি ইকুৱেল 45 ডিগ্ৰী 6 নম্বৰটোত কি বুলি কৈছে অকেন্দ্ৰীয় বৃত্তত পি বিন্দুৰ পৰা পি কিউ স্পৰ্শক অঁকা হৈছে আৰু কিউ অ' আৰ বৃত্তটোৰ এডাল ব্যাস যাতে এংগেল পি অ' আৰ কিমান বুলি কৈছে 120 ডিগ্ৰী তেন্তে এংগেল অ' পি কিউ কি হ'ব 4টা অপশ্যন দিয়া আছে চিত্ৰটো বুজি লোৱা এটা বৃত্তটোৰ কেন্দ্ৰ অ' ইয়াত কি বুলি কৈছে কিউ অ' আৰ বৃত্তটোৰ এডাল ব্যাস পি বিন্দুৰ পৰা পি কিউ স্পৰ্শক তো এইটো পি বিন্দু ধৰি লৈছোঁ পি বিন্দুৰ পৰা পি কিউ স্পৰ্শক এংগেল পি অ' আৰ 120 ডিগ্ৰী পি অ' আৰ এই কোণটো কিমান বুলি কৈছে 120 ডিগ্ৰী তেনেকৈ লিখা যে ইয়াত আমি দেখা পাইছোঁ এংগেল পি অ' আৰ প্লাছ এংগেল পি অ' কিউ ইকুৱেল কিমান 180 ডিগ্ৰী চোৱা এই পি অ' আৰ এই কোণটো আৰু এই কোণটো এই দুটা কোণ কি হয় ৰৈখিক জোৰৰ যোগফল কিমান 180 ডিগ্ৰী তো ইমপ্লাইজ এংগেল পি অ' কিউ ইকুৱেল 180 ডিগ্ৰী মাইনাছ এই পি অ' আৰটো যদি এইফালে লৈ যাওঁ মাইনাছ হ'ব পি অ' আৰ মানে কিমান 120 ডিগ্ৰী ঠিক আছে 120 ডিগ্ৰী তো ইকুৱেল কি পাইছা 60 ডিগ্ৰী এই কোণটো কিমান পাই গৈছা 60 ডিগ্ৰী আৰু এই কিউ কোণটো কিমান ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ 90 ডিগ্ৰী এইটো হৈ গ'ল 90 ডিগ্ৰী ত্ৰিভুজ অ' কিউ পিৰ পৰা এংগেল অ' প্লাছ এংগেল কিউ প্লাছ এংগেল পি ইকুৱেল 180 ডিগ্ৰী তো ইমপ্লাইজ অ' মানে কিমান 60 ডিগ্ৰী প্লাছ কিউ মানে 90 ডিগ্ৰী প্লাছ পি মানে তুমি লিখিব পাৰা অ' পি কিউ এংগেল অ' পি কিউ ইকুৱেল 180 ডিগ্ৰী আছে ইমপ্লাইজ
এংগেল অ' পি কিউ ইকুৱেল এইফালে কি আছে 180 ডিগ্ৰী তাৰপিছত 60 + 90 কৰিলে 150 হ'ব সোঁফালে লৈ আহা মাইনাছ হৈ যাব তো ইমপ্লাইজ এংগেল অ' পি কিউ ইকুৱেল কি পাইছা 30 ডিগ্ৰী হৈ গ'ল এইটো ক'ত আছে আমাৰ অপশ্যন এত আছে গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 30 ডিগ্ৰী 7 নম্বৰত কি বুলি কৈছে চোৱা দুটা বৃত্তই পৰস্পৰক চি বিন্দুত বহীভাৱে স্পৰ্শ কৰে আৰু এ বি বৃত্ত দুটাৰ উমৈহতীয়া স্পৰ্শক হ'লে এংগেল এ চি বিৰ মান কি হ'ব 4টা অপশ্যন দিয়া আছে চোৱা দুটা বৃত্ত এইটো এটা বৃত্ত আৰু এটা বৃত্ত এই বৃত্ত দুটাই বহীভাৱে এটা বিন্দুত স্পৰ্শ কৰে বিন্দুটোৰ নাম চি বিন্দু ঠিক আছে আৰু এটা উমৈহতীয়া স্পৰ্শক মানে দুয়োটাৰে স্পৰ্শক ইয়াত কাটিছে আৰু ইয়াত কাটিছে তো এইটো নাম দিলোঁ এ এইটো নাম দিলোঁ বি এতিয়া আমি এ চি বি এই কোণটোৰ মান আমি উলিয়াব লাগে তাৰ কাৰণে তুমি এক কাম কৰা ইয়াত তুমি এটা লম্ব অংকন কৰি লোৱা এই বিন্দুটোৰ নাম দিয়া পি বুলি ঠিক আছে চ' এইটো এটা বৃত্ত বাহিৰত এটা বিন্দু কি আছে পি ঠিক আছে ইয়াত আছে চি ইয়াত আছে এ তেতিয়াহ'লে বৃত্ত এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য কি হয় সমান তেতিয়াহ'লে পি এ ইকুৱেল পি চি বুলি লিখিব পাৰা পি এ ইকুৱেল পি চি বুলি লিখিব পাৰা 7 নম্বৰ ইয়াত এনেকৈ লিখিব পাৰা যে পি এ ইকুৱেল পি চি পি বিন্দুৰ পৰা পি এ আৰু পি চি কি হয় ইকুৱেল তাৰমানে কি হয় এইটো এটা সমদ্বিবাহু ত্ৰিভুজ হ'লে কি হ'ব এই কোণটো আৰু এই কোণটো কি হ'ব ইকুৱেল তো লিখিব পাৰা এংগেল পি এ চি ইকুৱেল এংগেল পি চি এ তো ইকুৱেল এইটোক এক্স বুলি ধৰি লৈছোঁ এই কোণটোৰ মান আমি নাজানো এক্স বুলি ধৰি লৈছোঁ তো এইটো ধৰি লৈছোঁ কাৰণে লেট আকৌ পি বি ইকুৱেল পি চি তাৰমানে কি হ'ব এই যিটো আমাৰ ত্ৰিভুজ পি চি বি এইটো কি হয় সমদ্বিবাহু ত্ৰিভুজ হ'লে এই কোণটো আৰু এই কোণটো কি হ'ব ইকুৱেল তো এনেকৈ লিখিব পাৰা যে এংগেল পি বি চি ইকুৱেল এংগেল পি চি বি তো এইটোক ৱাই বুলি ধৰি লোৱা ৱাই লেট ধৰা হ'ল চিত্ৰটো চোৱা আকৌ এবাৰ ক্লিয়াৰ কৰি ৰাখি দিছোঁ চোৱা এই কোণটো কিমান পাইছিলা এক্স এইটো কিমান পাইছা এক্স এইটো হৈ গ'ল ৱাই এইটো হৈ গ'ল ৱাই এবাৰ চোৱা এ বি চি এইটো এটা ত্ৰিভুজ তেনেকৈ লিখা যে থাকে ত্ৰিভুজ এ বি চিৰ পৰা চোৱা এংগেল এ প্লাছ এংগেল বি প্লাছ এংগেল চি ইকুৱেল কিমান 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী তো ইমপ্লাইজ এংগেল এ কোণটো কিমান পাইছা এক্স প্লাছ বি কোণ কিমান পাইছা ৱাই প্লাছ চি কোণটো কিমান পাইছা এই চি কোণটো চোৱা এক্স আৰু ৱাই মিলি হৈ আছে হয়নে তো এক্স প্লাছ ৱাই চি কোণ মানে এক্স প্লাছ ৱাই ইকুৱেল 180 ডিগ্ৰী তো ইমপ্লাইজ এবাৰ এক্স কেইটা হৈ গ'ল দুটা 2x প্লাছ ৱাই কেইটা দুটা 2y ইকুৱেল 180 ডিগ্ৰী ইমপ্লাইজ দুইটো কমন আহিলে এক্স প্লাছ ৱাই ইকুৱেল 180 ডিগ্ৰী তো ইমপ্লাইজ এক্স প্লাছ ৱাই ইকুৱেল এই দুইটো কি আছে এইফালে পূৰণ এইফালে গ'লে কি হ'ব হৰণ 2 দি 180 কিমান বাৰ যাব 90 বাৰ যাব ঠিক আছে 90 ডিগ্ৰী তো ইমপ্লাইজ এক্স প্লাছ ৱাই মানে কি চি মানে কি লিখিব পাৰা এ চি বি তো এংগেল এ চি বি মানে কি এক্স প্লাছ ৱাই তো এক্স প্লাছ ৱাইৰ ঠাইত তুমি লিখিব পাৰা এংগেল এ চি বি ইকুৱেল কি পাইছা 90 ডিগ্ৰী হৈ গ'ল আমাক এইটোৱে উলিয়াব দিছে গতিকে এংগেল এ চি বিৰ মান কিমান 90 ডিগ্ৰী এইটো ক'ত আছে আমাৰ অপশ্যন ডিত আছে গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ লিখি লোৱা 8 নম্বৰত কি বুলি কৈছে এটা বৃত্তই এ বি চি ডি চতুৰ্ভুজৰ 4টা বাহুক স্পৰ্শ কৰি থাকে চ' এটা বৃত্ত এই বৃত্তটোৱে এ বি চি ডি এইটো এটা চতুৰ্ভুজ এই চতুৰ্ভুজক কি কৰে স্পৰ্শ কৰি থাকে স্পৰ্শবিন্দুবিলাক লিখিব পাৰা পি কিউ আৰ এছ তেন্তে 4টা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে 8 নম্বৰ চ' আমি সকলোৱে জানো যে বহিবিন্দুৰ পৰা বৃত্ত এটালৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান তাৰমানে এই এ বিন্দুৰ পৰা এ পিৰ দৈৰ্ঘ্য যিমান এ এছৰ দৈৰ্ঘ্য সিমান তো লিখিব পাৰা তুমি যে এ এছ ইকুৱেল এ পি বি বিন্দুৰ পৰা কি হ'ব বি পি ইকুৱেল বি কিউ তো বি পি ইকুৱেল বি কিউ তাৰপিছত চি বিন্দুৰ পৰা চি কিউ ইকুৱেল চি আৰ ডি বিন্দুৰ পৰা ডি আৰ ইকুৱেল ডি এছ চ' আমি যদি এ বি প্লাছ চি ডি লওঁ ঠিক আছে এ বি প্লাছ চি ডি যদি কৰোঁ তো লিখা এ বি প্লাছ চি ডি ইকুৱেল কি হ'ব এ বি মানে তুমি লিখিব পাৰা এ পি প্লাছ বি পি প্লাছ চি ডি মানে তুমি লিখিব পাৰা চি আৰ প্লাছ ডি আৰ
তো ইকুৱেল চোৱা এপিৰ ঠাইত কি লিখিব পাৰা AS প্লাছ বিপিৰ ঠাইত BQ বুলি লিখিব পাৰা BQ প্লাছ CR মানে তুমি লিখিব পাৰা CQ DR মানে DS চোৱা AS প্লাছ DSটো একেলগে লিখি লোৱা প্লাছ BQ প্লাছ CQ AS আৰু DS যদি প্লাছ কৰা কি হ'ব AD প্লাছ BQ আৰু CQ প্লাছ কৰিলে কি হ'ব BCটো আগত লিখি দিয়া প্লাছ AD তেতিয়াহ'লে কি পাইছা যে AB প্লাছ CD ইকুৱেল BC প্লাছ AD গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ AB প্লাছ CD ইকুৱেল BC প্লাছ DA বা AD লিখি লোৱা 9 নম্বৰটো চোৱা চিত্ৰত যদি AD, AE আৰু BC বৃত্তটোৰ ক্ৰমে DE আৰু F বিন্দুত স্পৰ্শক তেন্তে চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে চোৱা এই যিটো চিত্ৰটোত কি বুলি কৈছে যে AE AD আৰু BC এইকেইটা কি হয় স্পৰ্শক তেতিয়াহ'লে চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হ'ব চোৱা এই ক্ষেত্ৰত আমি লিখিব পাৰোঁ যে AE ইকুৱেল AD কাৰণ এটো হৈছে বৃত্তটোৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য কি হয় সমান লিখা 9 নম্বৰটো সলিউশ্যন এনেকৈ লিখা যে AE ইকুৱেল AD ঠিক একেদৰে তুমি লিখিব পাৰা যে AB ইকুৱেল AC তাৰপিছত চোৱা এই বি বিন্দুটো কি হয় বহিবিন্দু ইয়াৰ পৰা যদি তুমি BE আৰু BF স্পৰ্শক লোৱা তেতিয়াহ'লে কি হ'ব BF আৰু BE কি হ'ব ইকুৱেল গতিকে BF ইকুৱেল BE ঠিক একেদৰে চি বিন্দুৰ পৰা CF আৰু CDটো ইকুৱেল CF আৰু CD ইকুৱেল AD মানে কি AD মানে হৈ গ'ল আমাৰ AC যোগ CD AC আৰু CD যোগ কৰিলে কি হ'ব AD মানে চোৱা AD মানে কি AC যোগ CD আকৌ AC প্লাছ CD মানে CF লিখিব পাৰা ঠিক আছে তো এইটো মই ইয়াত লিখিছোঁ ঠিক একেদৰে AE মানে কি AE মানে হ'ব AB প্লাছ BE মানে BF বুলি লিখিব পাৰা একে হয় ঠিক আছে তো এইটো ইকুৱেশ্যন নম্বৰ 1 আৰু এইটো 2 এতিয়া 1 নম্বৰ ইকুৱেশ্যন আৰু 2 নম্বৰ ইকুৱেশ্যন যদি যোগ কৰি দিওঁ আমাৰ এনসাৰ পাই যাম বাওঁফালে কি আছে AD যোগ AE ইকুৱেল সোঁফালে কি আছে AC যোগ CF যোগ AB প্লাছ BF তো ইমপ্লাইজ AD প্লাছ AE মানে কি লিখিব পাৰা AD লিখিব পাৰা ঠিক আছে তো AE মানে AD বুলি লিখিব পাৰা ইকুৱেল AC প্লাছ AB প্লাছ এতিয়া লক্ষ্য কৰা এই CF আৰু BF প্লাছ কৰিলে কি হ'ব CF আৰু BF যদি প্লাছ কৰা BC হৈ যাব গতিকে ইয়াত কি লিখিব পাৰা BC বুলি লিখিব পাৰা ইমপ্লাইজ AD প্লাছ AD 2AD ইকুৱেল AB প্লাছ BC প্লাছ AC হৈ গ'ল এইটো ক'ত আছে অপশ্যন বিত আছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 2A ইকুৱেল AB প্লাছ BC প্লাছ CA লিখি লোৱা এবাৰ 10 নম্বৰটো চোৱা কাষৰ চিত্ৰত যদি AB ইকুৱেল 12 সেণ্টিমিটাৰ এই চিত্ৰটোত কি বুলি কৈছে ABৰ মান 12 BC ইকুৱেল 8 সেণ্টিমিটাৰ BCৰ মান 8 আৰু AC ইকুৱেল 10 সেণ্টিমিটাৰ ACৰ মান 10 তেন্তে ADৰ মান কি হ'ব এই ADৰ মান আমি উলিয়াব লাগে চাৰিটা অপশ্যন দিয়া আছে তাৰ কাৰণে চোৱা এই CFৰ মানটো X আৰু CEৰ মানটো X বুলি ধৰি লোৱা কাৰণ সকলোৱে জানা যে বহিবিন্দু Cৰ পৰা CF যিমান CE সিমানে বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান লিখা 10 নম্বৰ লেট ধৰা হ'ল CF ইকুৱেল CE ইকুৱেল X বুলি ধৰি লৈছোঁ ঠিক আছে তেতিয়াহ'লে A বিন্দুৰ পৰা কি হ'ব AF আৰু ADটো ইকুৱেল হ'ব তো AF ইকুৱেল AD ইকুৱেল কি হ'ব AFৰ মানটো কিমান হ'ব AFৰ মান কিমান হ'ব চোৱা AC লৈকে টোটেল কিমান আছিলে 10 আৰু CF কিমান X 10ৰ পৰা X গুচি গ'লে কি থাকিব AF তো AF মানে কি হ'ব 10ৰ পৰা X মানে এই CFটো গুচি গ'লে AFৰ মান পাবা আৰু AFৰ মান যিমান ADৰ মান সিমানে এবাৰ B বিন্দুৰ পৰা BE আৰু BD ইকুৱেল BE ইকুৱেল BD ইকুৱেল চ' BEৰ মানটো কেনেকৈ পাবা চ' টোটেল কিমান আছিলে BC লৈকে 8 তাৰ পৰা এই CE বিয়োগ কৰি দিয়া X বিয়োগ কৰি দিয়া তেতিয়াহ'লে কি পাবা BE তো এতেকে
আমি যদি এ ডিৰ মান উলিয়াব লাগে চোৱা এ বি ইকুৱেল কিমান এ বি মানে তুমি লিখিব পাৰা এ ডি প্লাছ বি ডি তো এ ডিৰ মান কিমান এ ডিৰ মান পাইছা 10 মাইনাছ এক্স প্লাছ বি ডিৰ মান কি পাইছা 8 মাইনাছ এক্স ইমপ্লাইজ এ বিৰ মান কিমান আছে 12 ইমপ্লাইজ 12 চোৱা 10 প্লাছ 8 কৰিলে কিমান হ'ব 18 18টো এইফালে লৈ আহিলে কি হ'ব মাইনাছ 18 ইকুৱেল মাইনাছ এক্স কি হ'ব মাইনাছ 2x ইমপ্লাইজ কিমান হ'ব এইটো মাইনাছ 6 ইকুৱেল মাইনাছ 2x তো ইমপ্লাইজ এক্স ইকুৱেল কি হ'ব চোৱা মাইনাছ মাইনাছ কেঞ্চেল হৈ গ'ল 2 দি 6 কিমান পালোঁ 3 বাৰ তো এক্সৰ মান কি পাইছা 3 তো এইবাৰ আমি কি উলিয়াব লাগে এ ডি এইবাৰ একদম ইজি হয় এতেকে এ ডি ইকুৱেল কি হ'ব চোৱা এ ডি উলিওৱা ফৰ্মুলাটো কি আছিলে 10 মাইনাছ এক্স মানে কিমান 3 তো ইকুৱেল কি পাইছা 7 হৈ গ'ল এইটো ক'ত আছে আমাৰ অপশ্যন ডিত আছে গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ এ ডিৰ মান কিমান 7 চেণ্টিমিটাৰ 11 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে চিত্ৰত ত্ৰিভুজ এ বি চিৰ পৰিসীমা হ'ল এই চিত্ৰটোত ত্ৰিভুজ এ বি চি ইয়াৰ পৰিসীমা উলিয়াব লাগে 4টা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে চোৱা চিত্ৰটোত লক্ষ্য কৰিলে গম পাবা এই বি বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডাল কি এটা হৈ গ'ল বি আৰ আৰু এটা হৈ গ'ল বি পি তো বি আৰ যদি 6 হয় বি পি কিমান হ'ব 6 হ'ব ঠিক একেদৰে চি বিন্দুৰ পৰা চি পি যদি 5 হয় চি কিউ কিমান হ'ব 5 হ'ব ঠিক একেদৰে এ বিন্দুৰ পৰা এ কিউ কিমান বুলি লিখিছোঁ 4 তেতিয়াহ'লে এ আৰ কিমান হ'ব 4 হ'ব প্ৰথমতে আমি এ বি চি ত্ৰিভুজৰ বাহু তিনিটাৰ মান উলিয়াই ল'ম চোৱা এ বি বাহুৰ মান কিমান হ'ব এ বি মানে কি এ বি মানে এ আৰ প্লাছ বি আৰ এ আৰৰ মান কিমান 4 প্লাছ বি আৰৰ মান 6 তেতিয়াহ'লে কিমান হৈ গ'ল 10 তাৰপিছত বি চি বাহু মানে লিখিব পাৰা তুমি বি পি প্লাছ চি পি বি পিৰ মান কিমান 6 প্লাছ চি পিৰ মান 5 কিমান হ'ব 11 এককটো কিহত আছে চেণ্টিমিটাৰ তাৰপিছত চি এ মানে কি হ'ব চি কিউ প্লাছ এ কিউ ইকুৱেল চি কিউৰ মান কিমান 5 প্লাছ এ কিউৰ মান 4 কিমান হৈ গ'ল 9 চেণ্টিমিটাৰ তো এতেকে পৰিসীমা অফ ত্ৰিভুজ এ বি চি ত্ৰিভুজৰ পৰিসীমা উলিয়াব লাগে তো ত্ৰিভুজৰ পৰিসীমা উলিওৱা সূত্ৰ কি আছিলে বাহু তিনিটাৰ যোগফল কি হ'ব 10 প্লাছ 11 প্লাছ 9 কিমান হৈ যাব 30 গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 30 চেণ্টিমিটাৰ 12 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে চিত্ৰত অকেন্দ্ৰীয় বৃত্তৰ এপি এডাল স্পৰ্শক এপিটো স্পৰ্শক যাতে অ' পি 4 চেণ্টিমিটাৰ অ' পি কিমান 4 চেণ্টিমিটাৰ আৰু এংগেল অ' পি এ 30 ডিগ্ৰী এইটো কিমান 30 ডিগ্ৰী তেন্তে এ পিৰ মান কি হ'ব এই এ পিৰ মান আমি উলিয়াব লাগে চ' এইটো কি হৈ গ'ল বেখাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ কিমান 90 ডিগ্ৰী যিহেতু এইটো 90 ডিগ্ৰী মানে সমকোণী ত্ৰিভুজ আৰু পি কোণটোৰ মান দিয়া আছে তেতিয়াহ'লে তুমি এইটো ত্ৰিকোণমিতিৰ সহায়ত উলিয়াই দিব পাৰা চ' এইটো এনেকৈ লিখা 12 নম্বৰ তুমি এনেকৈ লিখিব পাৰা যে কছ 30 ডিগ্ৰী কিয় লিখিছোঁ এই পি কোণটো লৈছোঁ পি কোণটো কিমান 30 ডিগ্ৰী তেতিয়াহ'লে ইয়াৰ বিপৰীত বাহুটো কি হ'ব লম্ব মানে পি লগত লাগি থকা বাহুটো কি হ'ব বি মানে ভূমি আৰু যিটো ডাঙৰ বাহু এইটো কি হ'ব অতিভুজ এইচেৰে বুজোৱা হয় তুমি যদি বি বাই এইচ লোৱা অনুপাতটো তেতিয়াহ'লে কি হ'ব কছৰ অনুপাত এইটো বি বাই এইচ কছ কিমান পি মানে কিমান 30 ডিগ্ৰী তো বি বাই এইচ বি মানে হৈ গ'ল তোমাৰ এ পি এইচ মানে হৈ গ'ল অ' পি তো ইমপ্লাইজ কছ 30 ডিগ্ৰীৰ মান কিমান আছিলে √3/2 ইকুৱেল এ পিৰ মান আমি উলিয়াব লাগে অ' পিৰ মান কিমান দি আছে 4 ইমপ্লাইজ 2 ইনটু এ পি 2 ইকুৱেল 4√3 তো এইবাৰ যদি আমাক এ পিৰ মান উলিয়াব লাগে দুইটো কি আছে পূৰণ এইফালে গ'লে কি হ'ব হৰণ 4√3/2 এবাৰ 2 দি 4 কিমান বাৰ যাব 2 বাৰ যাব তেতিয়াহ'লে ইমপ্লাইজ এ পি ইকুৱেল কি পাইছা 2√3 এককটো কি আছে চেণ্টিমিটাৰ গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 2√3 চেণ্টিমিটাৰ 13 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে চিত্ৰত যদি এ পি ইকুৱেল বি পি
এ পি আৰু বি পিটো ইকুৱেল তেন্তে চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে 13 নম্বৰ এইটো একদম ইজি হয় টান নহয় এ বিন্দুৰ পৰা যদি আমি এ পি লওঁ তেতিয়াহ'লে কি হ'ব এ কিউ হ'ব কাৰণ আমি সকলোৱে জানো যে বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান ঠিক একেদৰে বি পি আৰু বি আৰ ইকুৱেল বি পি ইকুৱেল বি আৰ তো এটাকে তুমি এনেকৈ লিখিব পাৰা যে এ কিউ ইকুৱেল বি আৰ এই এ কিউৰ মান যিমান বি আৰৰ মান সিমান বুলি লিখিব পাৰা এবাৰ চি বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য কি হ'ব সমান চি কিউ ইকুৱেল চি আৰ এবাৰ ইয়াৰ পৰা কি লক্ষ্য কৰিলা চি কিউ যিমান চি আৰ সিমান এ কিউ যিমান বি আৰ সিমান তাৰমানে কি হ'ব এই এ চি আৰু বি চিটো কি হয় ইকুৱেল তো এতেকে এ চি ইকুৱেল বি চি হৈ গ'ল এইটো এনচাৰ এইটো ক'ত আছে আমাৰ অপশ্যন বিত আছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ এ চি ইকুৱেল বি চি 14 নম্বৰটো চোৱা চিত্ৰত যদি এ পি ইকুৱেল 10 চেণ্টিমিটাৰ তেন্তে বি পিৰ মান কি হ'ব চোৱা এ পিৰ মান কি বুলি কৈছে 10 তেন্তে এই বি পিৰ মান আমি উলিয়াব লাগে চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হয় বাছি উলিয়াব লাগে চোৱা এইটো ব্যাসাৰ্ধ আৰু এইটো স্পৰ্শক তাৰমানে এই কোণটো কিমান 90 ডিগ্ৰী এইটো যদি 90 ডিগ্ৰী তেতিয়াহ'লে এনেকৈ লিখা এই নম্বৰ এইটো 14 নম্বৰ লিখা যিহেতু এংগেল অ' এ পি ইকুৱেল 90 ডিগ্ৰী তো এতেকে অ' পি স্কুৱেৰ ইকুৱেল অ' পিৰ মানটো উলিয়াই লোৱা অ' পিৰ মানটো কেনেকৈ পাবা অ' পি স্কুৱেৰ ইকুৱেল অ' এ স্কুৱেৰ প্লাছ পি এ স্কুৱেৰ ইমপ্লাইজ অ' পি ইকুৱেল কি হ'ব এফালে স্কুৱেৰ উঠাইছে মানে এফালে ৰুট চিন আহিব অ' এৰ মান কিমান 6 স্কুৱেৰ প্লাছ পি এৰ মান কিমান 10 স্কুৱেৰ তো এইটো হৈ গ'ল 36 প্লাছ 100 ৰুট 136 এককটো কি হ'ব চেণ্টিমিটাৰ অ' পিৰ মান পাই গৈছা অ' বিৰ মান পাইছা পি বিৰ মান উলিয়াব পাৰিবা এই কোণটো কিমান 90 ডিগ্ৰী তো এনেকৈ লিখা যিহেতু এংগেল অ' বি পি ইকুৱেল 90 ডিগ্ৰী তেতিয়াহ'লে এনেকৈ লিখা যে অ' পি স্কুৱেৰ ইকুৱেল কি হ'ব অ' বি স্কুৱেৰ প্লাছ পি বি স্কুৱেৰ ইমপ্লাইজ আমাক লাগে পি বিৰ মান হয়নে তো পি বি স্কুৱেৰটো ৰাখি দিলোঁ এইফালে কি আছে অ' পি স্কুৱেৰ তাৰ লগত অ' বি স্কুৱেৰটো কি হ'ব মাইনাছ হ'ব অ' বি স্কুৱেৰ তো ইমপ্লাইজ পি বি ইকুৱেল কি হ'ব ৰুট অ' পি স্কুৱেৰ অ' পিৰ মান কিমান ৰুট 136 ৰুট 136 হোল স্কুৱেৰ মাইনাছ অ' বিৰ মান কিমান 3 স্কুৱেৰ তো ইকুৱেল ৰুট 136 স্কুৱেৰ কৰিলে কিমান হ'ব এই ৰুট চিনটো উঠি যাব 136 মাইনাছ 3 স্কুৱেৰ কৰিলে কিমান হ'ব 9 ইকুৱেল ৰুট 136 মাইনাছ 9 কৰিলে কি হৈ আছে 127 এককটো কি হ'ব চেণ্টিমিটাৰ হৈ গ'ল এইটো ক'ত আছে আমাৰ অপশ্যন বিত আছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ ৰুট 127 15 নম্বৰটোত কি বুলি কৈছে চিত্ৰত যদি এ বি ইকুৱেল 8 চেণ্টিমিটাৰ পি ই ইকুৱেল 3 চেণ্টিমিটাৰ তেন্তে এ ইৰ মান কি হ'ব চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে চোৱা এ বিৰ মান কি বুলি কৈছে 8 আৰু পি ইৰ মান কিমান 3 এটো কি হয় বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান তেতিয়াহ'লে তুমি কি লিখিব পাৰা যে এ বি ইকুৱেল এ চি কিমান দিয়া আছে 8 চেণ্টিমিটাৰ ঠিক একেদৰে পি ই আৰু চি ই ইকুৱেল পি ই ইকুৱেল চি ই কিমান আছে 3 চেণ্টিমিটাৰ দিয়া আছে তো এতেকে আমি কি উলিয়াব লাগে এ ইৰ মান উলিয়াব লাগে এ ইটো কেনেকৈ পাবা এ চিৰ পৰা কি বিয়োগ কৰিব লাগিব চি ই ইকুৱেল এ চিৰ মান কিমান 8 চি ইৰ মান কিমান 3 ইকুৱেল কি পাইছা 5 এককটো কিহত আছে চেণ্টিমিটাৰ হৈ গ'ল এইটো এনচাৰ এইটো ক'ত আছে অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 5 চেণ্টিমিটাৰ 16 নম্বৰটোত কি বুলি কৈছে যে চিত্ৰত অ কেন্দ্ৰীয় বৃত্তৰ পি বিন্দুৰ পৰা বৃত্তটোত পি কিউ আৰু পি আৰ স্পৰ্শক অঁকা হৈছে যদি এংগেল অ' পি কিউ 35 ডিগ্ৰী অ' পি কিউ এইটো কিমান 35 ডিগ্ৰী তেন্তে চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে তাৰমানে এই যিটো এ দেখা পাইছা এ কোণৰ মান আৰু এই যিটো বি কোণটোৰ মান আমি উলিয়াব লাগে এ আৰু বিৰ মান তো চোৱা এই নম্বৰটো 16 নম্বৰ লিখা সলিউশ্যন তো ইয়াত কি দেখা পাইছা যে ত্ৰিভুজ অ' পি কিউ সৰ্বসম ত্ৰিভুজ অ' পি আৰ কি স্বীকাৰ্য মতে সৰ্বসম হ'ব এছ কেনেকৈ চোৱা
এইটো এটা কি হয় সাধাৰণ বাহু দুয়োটা ত্ৰিভুজতে আছে সাধাৰণ বাহু আৰু বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান অ' কিউ অ' আৰ দুডাল ব্যাসাৰ্ধ সমান একে বৃত্তৰ ব্যাসাৰ্ধ কি হয় সমান গতিকে ইয়াত কি দেখা পাইছা তিনিওটা অনুৰূপ বাহু ইকুৱেল তেতিয়াহ'লে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম বাহু 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 স্বীকাৰ্যমতে ত্ৰিভুজ দুটা সৰ্বসম গতিকে এনেকৈ লিখিব পাৰা যে এংগেল অ' পি আৰ ইকুৱেল কি হ'ব এংগেল অ' পি কিউ ইমপ্লাইজ অ' পি আৰ মানে কি এ ইকুৱেল অ' পি কিউ মানে কিমান 35 ডিগ্ৰী ত্ৰিভুজ দুটা সৰ্বসম হ'লে সিহঁতৰ অনুৰূপ কোণবিলাক কি হয় ইকুৱেল হৈ গ'ল এইখিনি এইবাৰ চোৱা বি কোণৰ মান কেনেকৈ উলিয়াম বি কোণটোৰ মান তুমি কেনেকৈ উলিয়াবা চোৱা আমি সকলোৱে জানো যে ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ কিমান 90 ডিগ্ৰী চোৱা কিউ কোণৰ মান 90 ডিগ্ৰী পাইছা আৰু এইটোৰ মান 35 ডিগ্ৰী বিটো আৰামত উলিয়াব পাৰিবা এটাকে ত্ৰিভুজ অ' পি কিউৰ পৰা এংগেল অ' প্লাছ এংগেল পি প্লাছ এংগেল কিউ ইকুৱেল কিমান হয় 180 ডিগ্ৰী ইমপ্লাইজ এংগেল অ' মানে বি প্লাছ এংগেল পি মানে কিমান 35 ডিগ্ৰী প্লাছ কিউ মানে কিমান 90 ডিগ্ৰী হৈ যাব ইকুৱেল 180 ডিগ্ৰী ইমপ্লাইজ বি ইকুৱেল এইফালে কি আছে 180 ডিগ্ৰী মাইনাছ 35 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী কিমান হ'ব 125 ডিগ্ৰী তো ইমপ্লাইজ বি ইকুৱেল কি পাইছা 55 ডিগ্ৰী ইয়াৰ মান 35 ডিগ্ৰী বিৰ মান 55 ডিগ্ৰী এইটো ক'ত আছে অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ এ ইকুৱেল 35 ডিগ্ৰী বি ইকুৱেল 55 ডিগ্ৰী লিখি লোৱা 17 নম্বৰটোত কি বুলি কৈছে চিত্ৰত অ' কেন্দ্ৰীয় বৃত্তটোত আৰ কিউ এডাল স্পৰ্শক এই আৰ কিউ এডাল স্পৰ্শক যদি পি কিউ ইকুৱেল 6 চেণ্টিমিটাৰ এই পি কিউ কিমান বুলি কৈছে 6 চেণ্টিমিটাৰ আৰু আৰ কিউ 4 চেণ্টিমিটাৰ আৰ কিউ কিমান 4 বুলি কৈছে তেন্তে অ' আৰৰ মান কি হ'ব এই অ' আৰ ইয়াৰ মান কি হ'ব আমি উলিয়াব লাগে চাৰিটা অপশ্যন দিয়া আছে চোৱা পি কিউ মানে কি পি কিউ মানে হৈ গ'ল ব্যাস আৰু অ' কিউ মানে কি ব্যাসাৰ্ধ তো ব্যাসৰ আধা ব্যাসাৰ্ধ তেতিয়াহ'লে অ' কিউৰ মান কিমান হ'ব অ' কিউৰ মান হ'ব 3 কাৰণ চোৱা এই পি কিউ কিমান দিয়া আছিলে 6 তো 6ৰ আধা কিমান 3 তেতিয়াহ'লে আমি অ' আৰৰ মানটো আৰামত উলিয়াব পাৰিম কাৰণ চোৱা অ' কিউ আৰ এইটো কি হয় সমকোণী ত্ৰিভুজ এই কোণটো কিমান 90 ডিগ্ৰী 17 নম্বৰ এংগেল অ' কিউ আৰ ইকুৱেল কিমান 90 ডিগ্ৰী তাৰমানে সমকোণী ত্ৰিভুজ তেতিয়াকে অ' আৰ ইকুৱেল ৰুট কি হ'ব অ' কিউ স্কুৱেৰ প্লাছ কিউ আৰ স্কুৱেৰ ৰুট অ' কিউৰ মান কিমান 3 স্কুৱেৰ প্লাছ কিউ আৰৰ মান কিমান 4 স্কুৱেৰ 3 স্কুৱেৰ মানে 9 প্লাছ 4 স্কুৱেৰ মানে 16 কিমান হৈ গ'ল 25ৰ বৰ্গমূল 5 অ' আৰৰ মান কিমান হৈ গ'ল 5 চেণ্টিমিটাৰ এইটো ক'ত আছে অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 5 চেণ্টিমিটাৰ লিখি লোৱা 18 নম্বৰটো চোৱা চিত্ৰত যদি পৰিবৃত্তত পি কিউ আৰ এছ এটা চতুৰ্ভুজ চ' এই চিত্ৰটোত কি বুলি কৈছে পি কিউ আৰ এছ এটা চতুৰ্ভুজ তেন্তে পি ডি প্লাছ কিউ বি ইকুৱেল কি হ'ব চাৰিটা অপশ্যন দিয়া আছে তো এনেকৈ লিখা কেই নম্বৰ এইটো 18 নম্বৰ চ' পি বিন্দুৰ পৰা যদি পি ডি লোৱা ইকুৱেল কি হ'ব পি এ কাৰণ চোৱা এটা বৃত্তটোৰ বহিবিন্দু পিৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান ঠিক একেদৰে কিউ বিন্দুৰ পৰা কিউ বি আৰু কিউ এ ইকুৱেল কিউ এ ঠিক আছে তো এতেকে আমি কি উলিয়াব লাগে পি ডি প্লাছ কিউ বি ইকুৱেল কি হ'ব চ' পি ডি প্লাছ কিউ বি ইকুৱেল কি হয় আমি উলিয়াব লাগে তো পি ডি মানে কি লিখিব পাৰা পি এ প্লাছ কিউ বি মানে লিখিব পাৰা কিউ এ তো ইকুৱেল কি হৈ গ'ল পি এ আৰু কিউ বি পি এ আৰু কিউ এ এই দুটা প্লাছ কৰিলে কি হ'ব পি কিউ তেতিয়াহ'লে আমাক কি বুলি কৈছিল যে পি ডি প্লাছ কিউ বি কিমান হ'ব পি কিউ হ'ব এইটো ক'ত আছে অপশ্যন বিত আছে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ পি কিউ লিখি লোৱা 19 নম্বৰটোত কি বুলি কৈছে চিত্ৰত দুটা সমান বৃত্তই বহীভাৱে টি বিন্দুত পৰস্পৰক স্পৰ্শ কৰিছে যদি কিউ পি ইকুৱেল 4.5 চেণ্টিমিটাৰ তেন্তে কিউ আৰ কিমান হ'ব চাৰিটা অপশ্যন দিয়া আছে চোৱা দুটা সমান বৃত্ত বহীভাৱে টি বিন্দুত স্পৰ্শ কৰিছে যদি ইয়াত কিউ পি 4.5 কিউ পি এইটোৰ মান কিমান বুলি কৈছে 4.5 বুলি কৈছে তেন্তে কিউ আৰ উলিয়াব লাগে এই কিউ আৰ এইখিনিৰ মান উলিয়াব লাগে চ' আমি সকলোৱে জানো যে বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান চোৱা কেই নম্বৰ এইটো 19 নম্বৰ
চ' আমি যদি পি কিউ লওঁ পি কিউৰ সমান কি হ'ব পি টি ঠিক আছে ইকুৱেল কিমান 4.5 ঠিক একেদৰে এই পি বিন্দুৰ পৰা যদি পি আৰ লওঁ পি আৰ ইকুৱেল কি হ'ব পি টি কিমান হ'ব এইটো 4.5 হ'ব তো এতিয়া আমি কি উলিয়াব লাগে কিউ আৰৰ মান উলিয়াব লাগে তো কিউ আৰ মানে কি চোৱা কিউ আৰ মানে হ'ব কিউ পি প্লাছ পি আৰ কিউ পি বা পি কিউ প্লাছ পি আৰ ইকুৱেল চোৱা পি কিউৰ মান কিমান 4.5 পি আৰৰ মান কিমান 4.5 প্লাছ 4.5 কিমান হ'ব 9 হৈ যাব 9 চেণ্টিমিটাৰ এইটো ক'ত আছে আমাৰ অপশ্যন ইয়াত আছে গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 9 চেণ্টিমিটাৰ এবাৰ 20 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে চিত্ৰত অকেন্দ্ৰীয় বৃত্ত পি বিন্দুত এ পি বি এডাল স্পৰ্শক এ পি বিন্দুত এ পি বি এডাল স্পৰ্শক যদি এংগেল কিউ পি বি 50 ডিগ্ৰী কিউ পি বি 50 ডিগ্ৰী তেন্তে পি অ' কিউৰ যোগ কি হ'ব পি অ' কিউ এই কোণটোৰ মান আমি উলিয়াব লাগে কিমান হ'ব 4টা অপশ্যন দিয়া আছে এইটো একদমেই ইজি হয় টান নহয় চোৱা এই নম্বৰটো 20 নম্বৰ এনেকৈ লিখা এংগেল কি দিয়া আছে কিউ পি বি ইকুৱেল 50 ডিগ্ৰী দিয়া আছে হয়নে তো এতিয়া এংগেল অ' পি কিউটো উলিয়াই লওঁ এই কোণটোৰ মান আমি উলিয়াই লওঁ অ' পি কিউ কিমান হ'ব চ' 90 মাইনাছ 50 ইকুৱেল কি হ'ব 40 90 মাইনাছ 50 কেনেকৈ হ'ল চ' আমি সকলোৱে জানো যে এইটো কি হয় ব্যাসাৰ্ধ আৰু এইটো স্পৰ্শক ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ কিমান 90 ডিগ্ৰী তো 90ৰ পৰা এই 50টো যদি গুচি যায় এইটোৰ মান হ'ব এইটোৰ মান কিমান 90ৰ পৰা 50 গ'ল 40 ঠিক আছে তেতিয়াহ'লে এই কোণটোৰ মান কি পাইছা 40 ডিগ্ৰী আৰু ইয়াত লক্ষ্য কৰা যে অ' কিউ আৰু অ' পি কি হয় একে বৃত্তৰ ব্যাসাৰ্ধ অ' কিউ পি ত্ৰিভুজটোৰ পৰা যদি দুটা বাহু ইকুৱেল হয় তাৰমানে সমদ্বিবাহু ত্ৰিভুজৰ দুটা কোণ কি হ'ব ইকুৱেল এইটো 40 হ'লে এইটোও 40 হ'ব তো এংগেল অ' কিউ পি ইকুৱেল এংগেল অ' পি কিউ দুটা কোণ কি হয় ইকুৱেল কিমান 40 ডিগ্ৰী তো এনেকৈ লিখা ত্ৰিভুজ অ' পি কিউৰ পৰা এংগেল পি অ' কিউ প্লাছ এংগেল অ' কিউ পি প্লাছ এংগেল অ' পি কিউ ইকুৱেল কিমান 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী ইমপ্লাইজ এংগেল পি অ' কিউ প্লাছ এংগেল অ' কিউ পি 40 ডিগ্ৰী প্লাছ এংগেল অ' পি কিউ 40 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী তো ইমপ্লাইজ এংগেল পি অ' কিউ ইকুৱেল 180 ডিগ্ৰী 40 প্লাছ 40 80 হ'ব 80 যদি সোঁফালে লৈ যোৱা -80 তো ইমপ্লাইজ এংগেল পি অ' কিউ ইকুৱেল 180 - 80 কৰিলে 100 তো এইটো ক'ত আছে আমাৰ অপশ্যন ইয়াত আছে গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 100 ডিগ্ৰী 21 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে খালী ঠাই পূৰ কৰা 1 নম্বৰত কৈছে যে এডাল ৰেখা যিয়ে বৃত্তক স্পৰ্শ কৰে তাক ডেছ হিচাপে জনা যায় চ' এটা বৃত্ত এতিয়া এই বৃত্তটোক যদি এডাল ৰেখাই এনেকৈ স্পৰ্শ কৰিছে তেতিয়াহ'লে এই ৰেখাটোক কি বুলি কোৱা হয় স্পৰ্শক গতিকে 1 নম্বৰটোৰ এনচাৰ কি হ'ব স্পৰ্শক 2 নম্বৰটোত কি বুলি কৈছে এটা বৃত্তত এটা বিন্দুৰ মাজেৰে ডেছ স্পৰ্শক আঁকিব পাৰি এটা বৃত্ত ইয়াৰ এটা বিন্দুৰ মাজেৰে কেইটা স্পৰ্শক আঁকিব পাৰোঁ এটা আঁকিব পাৰোঁ গতিকে এনচাৰ হ'ব এটা বা এডাল স্পৰ্শকে অংকন কৰিব পাৰোঁ 3 নম্বৰটোত কি বুলি কৈছে এডাল ব্যাসৰ দুই মূৰত থকা স্পৰ্শকবোৰ কি হয় সমান্তৰাল হ'ব চ' এটা ব্যাস অংকন কৰি লৈছোঁ ঠিক আছে এই ব্যাসৰ দুই মূৰত যদি আমি স্পৰ্শক অংকন কৰোঁ ইয়াত আঁকিছোঁ ইয়াতো আঁকিছোঁ তেতিয়াহ'লে এই স্পৰ্শক দুডাল কি হ'ব সমান্তৰাল হ'ব গতিকে এনচাৰটো লিখা সমান্তৰাল 4 নম্বৰটোত কি বুলি কৈছে ছেদকে এটা বৃত্তক ডেছ ভিন্ন বিন্দুত ছেদ কৰে চ' এটা বৃত্ত ঠিক আছে এতিয়া এই বৃত্তটোক এটা ছেদকে কি কৰিছে দুটা ভিন্ন বিন্দুত ছেদ কৰিছে গতিকে ছেদকে এটা বৃত্তক দুটা ভিন্ন বিন্দুত ছেদ কৰে এনচাৰ কি হ'ব 2টা 5 নম্বৰত কি বুলি কৈছে বৃত্তই সমতল এখনক ডেছ ডেছ আৰু ডেছ এই তিনিটা ভাগত ভাগ কৰে চ' এটা বৃত্ত ঠিক আছে এই বৃত্তটোৱে সমতলটোক কেইটা ভাগত ভাগ কৰিছে তিনিটা ভাগত চোৱা অন্তৰ্ভাগ বা আভ্যন্তৰীণ বুলি লিখিব পাৰা আৰু বহিৰ্ভাগ আৰু এই বৃত্তত গতিকে খালী ঠাইবোৰত এনেকৈ লিখিবা যে আভ্যন্তৰীণ বহি আৰু বৃত্তত আভ্যন্তৰীণ মানে ভিতৰৰ অংশ আৰু বহি মানে বাহিৰৰ অংশ আৰু এই যিটো বৃত্তৰ অংশ ঠিক আছে তিনিটা ভাগত ভাগ কৰে সমতলখনক এটা বৃত্তই